ভগৱান শ্ৰীকৃষ্ণৰ আনগৰাকী পত্নীৰ নাম, লগতে তেওঁলোকৰ 80 জন সন্তানৰ নাম ক্লিয়াৰলিকে মই দেখুৱাই দিলোঁ। ভাগৱত পুৰাণৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে এনেকুৱা এটি তথ্য লৈ আহিছোঁ। প্ৰণিপাত, মই অভিজিত বাসুদেৱে পুনৰ স্বাগতম জনাইছোঁ অচিনাকি অসমলৈ। আজি আপোনালোকৰ বাবে ভাগৱত পুৰাণৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে এনেকুৱা এটি তথ্য লৈ আহিছোঁ, যিটো আচলতে 100%ৰ 1% হিন্দুৱেহে জানে। হয়, থাম্বনেইল দেখি গম পাইছে আজি আমি কাৰ ওপৰত আলোচনা কৰিম। আজি আমি আলোচনা কৰিম ভগৱান শ্ৰীকৃষ্ণৰ 8গৰাকী পত্নী, লগতে তেওঁলোকৰ সন্তানসমূহৰ কথা। কেইগৰাকী সন্তানৰ পিতৃ আছিল ভগৱান শ্ৰীকৃষ্ণ। মই যোৱাটো ভিডিঅ'ত উল্লেখ কৰিছিলোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ পত্নীৰ বিষয়ে যদি কাৰোবাৰ জানিবলৈ মন, তেন্তে কমেণ্ট কৰিব। আৰু সেয়েহে মুন্মী বৰা নামৰ এগৰাকী ভিউৱাৰ্ছে কমেণ্ট কৰিলে যে ভাল হৈছে, ভগৱান শ্ৰীকৃষ্ণৰ 8গৰাকী পত্নীৰ বিষয়ে জানিবলৈ মন গৈছে। আশা কৰোঁ নেক্সট ভিডিঅ'ত পাম বুলি। অভিয়াছলি মুন্মী বৰা, থেংক ইউ ছ' মাছ। তোমাৰ এই কমেণ্টে মোক আচলতে বহুত মটিভেট কৰিছে। আৰু অভিয়াছলি তোমাৰ কাৰণে আজি সকলোৱে জানিবলৈ পাব ভগৱান শ্ৰীকৃষ্ণৰ 8গৰাকী পত্নীৰ নাম, আৰু লগতে কেইগৰাকী সন্তানৰ পিতৃ হৈছিল ভগৱান শ্ৰীকৃষ্ণ, আৰু তেওঁৰ কোনজন সন্তানৰ বাবে আচলতে তেওঁৰ সমস্ত যাদৱ বংশ ধ্বংস হৈছিল। জনাই আছোঁ ভিডিঅ'টোৰ শেষলৈ। যদি আপুনি এজন প্ৰকৃত ধাৰ্মিক, যদি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰকৃত ভক্ত, তেন্তে আজি ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি চাব, অতিকে গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। জানো আহক ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে সেই নজনা তথ্যটো। ভগৱান শ্ৰীকৃষ্ণৰ মুঠ 8গৰাকী পত্নী আছিল, আৰু সেই 8গৰাকীক অষ্টভাৰ্যা বুলিও কোৱা হৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰথমগৰাকী পত্নীৰ নাম ৰুক্মিণী দেৱী, দ্বিতীয় সত্যভামা, তৃতীয় জামৱন্তী, চতুৰ্থ নগ্নজিতি, পঞ্চম কালিন্দী, ষষ্ঠম মদ্ৰা, আৰু সপ্তম হৈছে মিত্ৰবৃন্দা, আৰু অষ্টম ভদ্ৰা। তো এইসকল পত্নীক অষ্টভাৰ্যা বুলি কোৱা হৈছিল। আহক ভাগৱত পুৰাণত উল্লেখ থকা এটি শ্লোক শুনি লওঁ। एकैकशस्तः कृष्णस्य पुत्रान् दशदशावलः अजीजनन् अनवमन् पितुः सर्वात्मसम्पदा। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ যি অষ্টভাৰ্যা, তেওঁলোকৰ পৰা প্ৰত্যেকগৰাকীৰ পৰাই 10জনকৈ সন্তানৰ প্ৰাপ্তি হৈছিল। জানো আহক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰথমগৰাকী পত্নীৰ পৰা লাভ হোৱা সন্তানসমূহৰ নাম। প্ৰদ্যুম্ন, চাৰুদেশনা, সুদেশনা, চাৰুদেহা, সুচাৰু, চাৰুগুপ্তা, ভদ্ৰচাৰু, চাৰুচন্দ্ৰ, বিচাৰু আৰু চাৰু। এয়া আছিল ভগৱান শ্ৰীকৃষ্ণ আৰু দেৱী ৰুক্মিণীৰ সন্তান কেইজনৰ নাম। এতিয়া জানো আহক দেৱী সত্যভামাৰ সন্তানৰ নাম। ভানু, সুভানু, স্বৰভানু, প্ৰভানু, ভানুমান, চন্দ্ৰভানু, বৃহৎভানু, অতিভানু, শ্ৰীভানু আৰু প্ৰতিভানু। তাৰ পিছত জানো আহক দেৱী জামৱন্তীৰ সন্তানৰ নাম। প্ৰথমগৰাকী সন্তানৰ নাম হৈছে চাম্ব, সুমিত্ৰা, পুৰুজিত, সত্যজিত, সহস্ৰজিত, বিজয়া, চিত্ৰকেতু, ভাসুমান, দ্ৰবিড় আৰু ক্ৰতু। এতিয়া জানো আহক দেৱী নগ্নজিতিৰ সন্তান কেইজনৰ নাম। দেৱী নগ্নজিতিৰ সন্তান কেইজনৰ নাম হৈছে বীৰা, চন্দ্ৰা, অশ্বসেনা, চিত্ৰগু, বেগৱান, বৃষা, আম, চাংকু, বাসু আৰু কুন্তি। তাৰ পিছত আহে কালিন্দী। কালিন্দী দেৱীৰ সন্তানৰ নাম হৈছে শ্ৰুতা, কাভি, বৃষ, বীৰা, সুবাহু, ভদ্ৰা, শান্তি, দৰ্শা, পূৰ্ণমাসা আৰু চৌমকা। তাৰ পিছত আহে দেৱী মদ্ৰা। দেৱী মদ্ৰাৰ প্ৰথমগৰাকী সন্তান হৈছে প্ৰঘোষা, গাত্ৰৱান, সিংহা, বাল, প্ৰবাল, ঊৰ্ধ্বভাগা, মহাশক্তি, সাহা, ওজা আৰু অপৰাজিতা। জানো আহক ভগৱান শ্ৰীকৃষ্ণ আৰু দেৱী মিত্ৰবৃন্দাৰ সন্তান কেইজনৰ নাম। ঋক, হৰ্ষা, অনিল, গৃধ, বৰ্ধনা, উন্নদা, মহামসা, পাৱন, বনহি আৰু শ্ৰুধি। অৱশেষত জানো আহক দেৱী ভদ্ৰা আৰু ভগৱান শ্ৰীকৃষ্ণৰ সন্তানৰ নাম। সংগ্ৰামজিত, বৃহৎসেনা, সুৰা, প্ৰহাৰণা, অৰিজিত,
জয়া, সুভদ্ৰা, ভামা, আয়ু আৰু সত্যকা। এয়াই আছিল ভগৱান শ্ৰীকৃষ্ণৰ 8গৰাকী পত্নীৰ পৰা লাভ হোৱা অৰ্থাৎ অষ্টভাৰ্যাৰ পৰা লাভ হোৱা 80জন সন্তানৰ নাম। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই বিবাহ কৰাইছিল 16,100জনী গোপী। সেই ভিডিঅ'টো যদি চোৱা নাই তেন্তে ইয়াৰ আগত এটা ভিডিঅ' বনোৱা আছে, তাত গৈ চাই লওক 16,100 গোপী কেনেকৈ বিয়া কৰাইছিল। ভগৱান শ্ৰীকৃষ্ণৰ অংশ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ তৃতীয় পত্নী জামৱন্তীৰ প্ৰথমটো সন্তান যাৰ নাম আছিল চাম। চাম্বৰ কাৰণে যদুবংশ ধ্বংসৰ সূত্ৰপাত হৈছিল। তেখেতৰ জন্মই কেৱল ধ্বংসৰ বাবে হৈছিল, কাৰণ তেখেত ৰুদ্ৰৰ অংশ আছিল। আৰু যদুবংশৰ ধ্বংসৰ কাৰণ যদি আপুনি চাবলৈ যায় তেন্তে সেয়া গান্ধাৰীৰ অভিশাপৰ পৰা আৰম্ভ কৰি শ্ৰীকৃষ্ণৰ লীলাত আহি শেষ হৈছে। আৰু এই বিষয়ে আমি বেলেগ এটি ভিডিঅ'ত আলোচনা বাকী মই যোৱাটো ভিডিঅ'ত এটা প্ৰশ্ন সুধিছিলোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ কোনে দিছিল? উত্তৰটো দুগৰাকী ব্যক্তিয়ে দিলে। প্ৰথম উত্তৰ দিছিল অৰিঞ্জিত ক্ৰিয়েটিভিটি, তেখেতে কৈছিল ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ পৰশুৰাম ভগৱানে দিছিল। আৰু দ্বিতীয়তে কৈছিল অৰূপ কৰ্মকাৰে, তেখেতেও কৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ পৰশুৰাম ভগৱানে দিছিল। তেওঁলোক দুইজনকে ক'ব খুজিছোঁ যে আপোনালোকে শুদ্ধ উত্তৰ দিছে। হয়, ভগৱান শ্ৰীকৃষ্ণক তেখেতৰ সুদৰ্শন চক্ৰ পৰশুৰাম ভগৱানে দিছিল। আৰু আজিও আপোনালোকৰ বাবে এটি প্ৰশ্ন লৈ আহিছোঁ। আজিৰ প্ৰশ্নটো ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে। ভগৱান শ্ৰীকৃষ্ণই ধাৰণ কৰা শংখটোৰ নাম কি? যদি কোনোবাই জানে তেন্তে কমেণ্ট কৰি জনাব। অন্য হ'লেও কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলিয়ে লিখি দিব। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক এটা কৰি থৈ যাব। লগতে আপোনাৰ এটি কমেণ্টে মোক কিমান উৎসাহিত কৰে হয়তো আপুনি অনুমান লগাব নোৱাৰে, কিন্তু সেয়া মই জানো কিমান সুখ পাওঁ। গতিকে কমেণ্ট কৰি পেলাই মোৰ যি কৰিছোঁ, মই যি কষ্ট কৰিছোঁ তাৰ আপুনি মোক প্ৰতিফল হিচাপে মোক কমেণ্ট কৰি জনাব যে ভাল হৈছে বা বেয়া হৈছে, বা এইটো কৰ বা সেইটো কৰ, নিজৰ হিচাপে জনাব বুলি মই আশাবাদী। ৰিচেণ্ট ভিডিঅ'টোতো ভাল ৰেছপন্সে পাইছোঁ, কমেণ্ট যিসকলে কৰিছে বহুত বহুত ধন্যবাদ, আন্তৰিক ধন্যবাদ। আপোনালোকৰ কাৰণে আচলতে মই এই নেক্সট ভিডিঅ'টো বনাবলৈ উৎসাহিত হ'লোঁ। তো এনেকৈ যদি কমেণ্ট কৰি থাকে, এনেকৈ যদি সদায় লগত থাকে, মই এনেকৈ কাম কৰি যাম আপোনালোকৰ বাবে, আৰু নিজেও জানি যাম, আপোনালোককো জনাই যাম। এনেকেই ফেমিলি মেম্বাৰ হৈ থাকিম সদায়। লগতে এটা কথা কওঁ কি, বৰ্তমান পৰিস্থিতিত এইবিলাক কথা অকণমান শ্বেয়াৰ কৰা নিজৰ ফ্ৰেণ্ডছসকলৰ লগত হওক বা নিজৰ বয়োজ্যেষ্ঠ আত্মীয়সকল যোনেই নহওক, মা দেউতাকো দেখুৱাব পৰা, সকলোকে দেখুৱাব পৰা, ইটছ ফৰ অল। ইমানটো ক'ব পাৰোঁ যে তোমাতকৈ জ্যেষ্ঠজনেও আচলতে এইবিলাক কথা ভালকৈ জনা নাছিল। আমাৰ যিসকল ককা আইতা তেওঁলোকেও সম্পূৰ্ণকৈ জনা নাছিল। গতিকে তেওঁলোকক এই বয়সত এই কথা জনোৱা আৰু তেওঁলোকেও জানি ভাল পাব। ভগৱান শ্ৰীকৃষ্ণৰ 8গৰাকী পত্নীৰ নাম, লগতে তেওঁলোকৰ 80জন সন্তানৰ নাম ক্লিয়াৰলিকৈ মই দেখুৱাই দিলোঁ। গতিকে জনাব পাৰে, শ্বেয়াৰ কৰক আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিব। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, কাৰণ মই প্ৰত্যেকটো সপ্তাহতে এনেকুৱা নজনা তথ্য আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। এইবিলাক কিছুমান তথ্য যি আজি প্ৰজন্মই নাজানে বা জানিবও নোখোজে দি আছোঁ। গতিকে তোমাৰ যিসকলে চাই ভাল পাইছা, যিসকল ইণ্টাৰেষ্টেড, সেইসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে তেওঁলোকেও জানক। আৰু মোক যদি কিবা ক'বলগীয়া আছে তেন্তে ইনষ্টাগ্ৰামত গৈ পেলাই মোক ডাইৰেক্ট DM কৰিলেও হ'ল, আৰু যাৰ ইনষ্টাগ্ৰাম নাই এডমিট কৰিলেও হ'ল বা কমেণ্ট কৰি দিব, যিয়ে নহওক কৰি দিব, জনাব ভাল হৈছে বেয়া হৈছে, জানিবলৈ মন যায় দিয়কচোন। নেক্সট ভিডিঅ' আকৌ এটা ইণ্টাৰেষ্টিং ভিডিঅ' এনেকুৱা ধৰণৰ মাইথলজিকেল ভিডিঅ'ই বৰ্তমান মই দি আছোঁ। গতিকে মাইথলজিকেল ভিডিঅ'ই নতুন তথ্য লৈ আহি আছোঁ, যি হয়তো আজিলৈ আপোনালোকে জনা নাছিলে আজিলৈকে। তেনেকুৱা ধৰণৰ ভিডিঅ'ই মই প্ৰায়ভাগ আনিবলৈ চেষ্টা কৰোঁ। তো অতি সোনকালে এটি নতুন ইণ্টাৰেষ্টিং ভিডিঅ', নতুন মাইথলজিকেল ভিডিঅ' লৈ পেলাই মই অভিজিত বাসুদেৱে আপোনালোকৰ মাজলৈ আহি আছোঁ অহা সপ্তাহলৈ। তেতিয়ালৈকে কিপ ছাপৰ্টিং, ষ্টে টিউন আৰু শ্বেয়াৰটো কৰি দিব। লগতে প্ৰণিপাত।